हम तो यहाँ पर ही आया था वो कल को सर्विस का इशू होगा तो वो इसके बारे में बोला आ जाता है वो बिल्कुल आज कर আজি আমাৰ ইয়াতে লায়ন্স ক্লাবৰ পৰা অনুষ্ঠান কৰিছে তেখেতসকলে আমাৰ আইতাসকললৈ এটা টিভিৰ আয়োজন কৰিছে আৰু মিক্সাৰ গাৰ্ডেন এটা আনিছে আৰু তেখেতসকলে আমাৰ আইতাসকলক বাচনো দিছে কাঁহী বাতি গিলাচ যি লাগে গতিকে তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু প্ৰায় আমাৰ লগত তেওঁলোক জড়িত থাকে যিখিনি আমাৰ প্ৰয়োজনীয় বস্তু দৈনন্দিন যিখিনি প্ৰয়োজনীয় সদায় আমাক তেওঁলোকে যোগান ধৰি আহিছে আৰু আজি টিভিটো মই দেখুৱাইছোঁ বহুত ডাঙৰ টিভি এটা দিছে তেখেতসকলে তাৰ বাবে অশেষ ধন্যবাদ আৰু কিবা এটা কওক আপোনাৰ আজি লায়ন্স ক্লাবৰ সদস্যসকল আহিছে আহি পিনে আমাৰ কল এয়া আপেল কল দিছে ডাঙৰ টিভি এটাও দিছে আমি ছেকেণ্ড ফ্ল'ৰত গোটেইখিনি মানুহ ওপৰত থাৰ্ড ফ্ল'ৰৰ গোটেই মানুহখিনি আমি চাব পাৰিম আমাৰ খুব আনন্দ লাগিছে কাৰণ আমি টিভিটোৰ কাৰণে ৰখি আছিলোঁ টিভিটো আজি ইনষ্টলো কৰি দিব আপোনালোকক আজিয়ে চব কৰি দিব আচ্ছা আমাৰ বিৰাট ভাল লাগিছে আৰু তেখেতসকল ইয়ালৈ আহিছে আৰু এনেকৈ যেন আহি থাকে সঁচাকৈ ৰাইজৰ এইদৰে মৰম চেনেহবোৰ আমি পাই থাকোঁ তেখেতসকলে ইমান আগ্ৰহেৰে আমাৰ আইতাসকললৈ এইদৰে আয়োজন কৰি আনে বস্তু আৰু টিভিৰ কথাটো কয় লগে লগে তেওঁলোকে এইখিনি ব্যৱস্থা কৰিছে তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু আমি অসমবাসী ৰাইজকো আদৰণি জনাইছোঁ আমাৰ ইয়ালৈ আপোনালোকে যেতিয়াই মন যায় যেতিয়াই ইচ্ছা হয় আমাৰ ইয়ালৈ আহিব আৰু আমাৰ ককা আইতাসকলৰ লগত টাইম কটাব স্যার আপনার আমপুরাকৰ অনুষ্ঠানৰ আমাক খুব ভাল লাগিছে আপোনাৰ ইয়াত আহিলে আমাৰ মনত ইমান শান্তি পাওঁ আমি সেইকাৰণে আমি আৰু আহিছিলোঁ আৰু আহিম হয় থ্যাংক ইউ স্যার और